তো কি খবৰ আপোনালোকৰ পৰীক্ষা নহ'ব বুলি বিন্দাছত আছিল নেকি হয়তো বহু বেছিভাগে বিন্দাছতে আছিল পৰীক্ষা নহ'ব বুলি ভাবি এনেই পাছ কৰাই দিব বুলি ভাবিছিলে কিন্তু পিছে বহুতো ষ্টুডেণ্টছে পৰীক্ষা হোৱাটোৱে বিচাৰিছিল আপুনি কি বিচাৰিছিল পৰীক্ষা হোৱাটো বিচাৰিছিলে নে পৰীক্ষাটো নোহোৱাটো বিচাৰিছিল কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাৰু এতিয়া প্ৰথমতে নটিছখন চাই লওঁ আহক PIB ইণ্ডিয়াৰ অফিচিয়েল টুইটাৰ একাউণ্টতো এই পৰীক্ষা কণ্ডাক্ট লৈ ইউনিভাৰ্চিটি আৰু কলেজৰ পৰীক্ষা কণ্ডাক্ট কৰাক লৈ এখন নটিছ টুইট কৰিছে আৰু লগতে PIB ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইট pib.gov.in এই ৱেবছাইটটোতো এই নটিছখন দিছে আৰু নটিছখনত লিখিছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ পাৰ্মিটছ কণ্ডাক্ট অফ এক্সামিনেশ্যনছ বাই ইউনিভাৰ্চিটিজ এণ্ড ইনষ্টিটিউশ্যনছ আৰু এইখন পোষ্ট কৰিছে 6 জুলাই 2020 আৰু লিখিছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ইন এ লেটাৰ টু ইউনিয়ন হায়াৰ এডুকেশ্যন ছেক্ৰেটাৰী today permitted conduct of examinations by universities and institutions. The final term examinations are to be compulsorily conducted as per the UGC guidelines on examinations and academic calendar for the universities and institutions as per the standard operating procedure approved by the Union Ministry of Health and Family Welfare. গতিকে পৰীক্ষাটো কম্পালসৰি পতা হ'বই আৰু এটো যেটো এপ্ৰুভ কৰা আছে ইউনিয়ন মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ এটো কথাক লৈ আগতে এপ্ৰুভ কৰিছে গতিকে পৰীক্ষা হ'বই আৰু এতিয়া আপোনালোকে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগে ভালদৰে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ